নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কল্পতৰু বি পজিটিভলৈ স্বাগতম জনাইছোঁ। আজি এটি ইতিবাচক খবৰেৰে ভিডিঅ'টি আৰম্ভ কৰোঁ আহকচোন। প্ৰিয় দৰ্শক, যোৱা ইংৰাজী 20 ছেপ্টেম্বৰ তাৰিখে মাজুলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আমাৰ বিদ্যালয়ত মাজুলী জিলাখনৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে এটি ডিজিটেল ক্লাছৰুমৰ শুভ উন্মোচন কৰা হয়। শিক্ষক গোট, মাতৃগোট, অভিভাৱক তথা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা ডিজিটেল শ্ৰেণীকোঠাটো আমি কেনেদৰে নিৰ্মাণ কৰিলোঁ তাৰ বিষয়ে জানো আহকচোন। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ এটা প্ৰধান সমস্যা হ'ল শ্ৰেণী অনুসৰি শিক্ষক নথকাটো। অৰ্থাৎ আমি দুজন শিক্ষকেই 6টা শ্ৰেণীত একে সময়তে পাঠদান কৰিব লগা হয়। ই আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। সেয়েহে দুয়োজন শিক্ষকে আলোচনা কৰি এটা ডিজিটেল শ্ৰেণীকোঠা নিৰ্মাণৰ পৰিকল্পনা কৰিলোঁ। ডিজিটেল শ্ৰেণীকোঠাৰ এটা প্ৰধান সুবিধা হৈছে যে ই এজন শিক্ষকৰ অভাৱ দূৰ কৰে। লগতে দৃশ্যশ্ৰাব্য মাধ্যমেৰে শিক্ষাদান কৰিলে শিক্ষণ প্ৰক্ৰিয়া অধিক মনোগ্ৰাহী হয়। সেয়ে আমি সমূহ অভিভাৱক, শিক্ষক গোট, মাতৃগোটৰ দান বৰঙণিৰে এটা স্মাৰ্ট টিভি কিনাৰ সিদ্ধান্ত ল'লোঁ। প্ৰথমে প্ৰজেক্টৰ কথা ভাবা হৈছিল যদিও ই অতি ব্যয়বহুল হোৱাৰ বাবে সেই সিদ্ধান্ত বাতিল কৰা হ'ল। ৰাইজে টিভি কিনাৰ বাবে দায়িত্ব মোৰ হাততে ন্যস্ত কৰিলে। মোৰ গৃহ চহৰ ঢকুৱাখানাৰ পৰা মই এটি স্মাৰ্ট টিভি কিনিলোঁ আৰু সেই টিভিটো নিবৰ বাবে আমাৰ বিদ্যালয়ৰ সভাপতি নবীন দাক নিমন্ত্ৰণ জনালোঁ। নবীন দাই পুৱাই আহি আমাৰ ঘৰ ওলালেহি আৰু টিভিটো ইয়াত লৈ আমি বিদ্যালয়ৰ অভিমুখে যাত্ৰা কৰিলোঁ। আৰু আমি আহি আমাৰ বিদ্যালয়ত উপস্থিত হ'লোহি আৰু আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়াক আমি অনা টিভিটো হস্তান্তৰ কৰিলোঁ। আৰু তাৰপিছতে এয়া আনবক্সিং পৰ্যায়। ইয়াৰ পিছতে এজন ভাল ইলেক্ট্ৰিচিয়ান মাতি আনি আমি এই স্মাৰ্ট টিভিটো আমাৰ বিদ্যালয়ৰ এটা অতিৰিক্ত শ্ৰেণীকোঠাত সংস্থাপন কৰি এটি সুন্দৰকৈ ডিজিটেল ক্লাছৰুম নিৰ্মাণ কৰালোঁ। আৰু এই শ্ৰেণীকোঠাটো উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনালোঁ মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ক। আমাৰ অতি শ্ৰদ্ধাৰ BEO শ্ৰীযুত সৌৰভ বৰফুকন ছাৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি BRB বসন্ত বৰা আৰু দুজনকৈ CRCৰ সৈতে যথাসময়ত আমাৰ বিদ্যালয়ত উপস্থিত হয়। কিন্তু ডিজিটেল ক্লাছৰুম উন্মোচনৰ ক্ষেত্ৰত আহি পৰে এটা ডাঙৰ সমস্যা মানে অৰ্থাৎ সেইদিনা ৰাতি হোৱা প্ৰচণ্ড ধুমুহাৰ বাবে সমগ্ৰ মাজুলীতে বিদ্যুৎ যোগান ব্যাহত আছিল। কিন্তু আমাৰ অভিভাৱকসকল ইমানেই সক্ৰিয় যে তেওঁলোকে সেইটো সমস্যা সমাধান কৰিলে। তেওঁলোকে এইদৰে নিজৰ ঘৰৰ যিটো ইনভাৰ্টাৰ ছেট ঠেলাত কঢ়িয়াই আনি আমাক সুবিধা কৰি দিলে। এনেধৰণৰ অভিভাৱক পাবলৈ সঁচাকৈ সৌভাগ্যৱান হ'ব লাগিব। BEO ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাই আমি আমাৰ শ্ৰেণীকোঠা উন্মোচন কাৰ্যলৈ আমি আগবাঢ়িলোঁ। এয়া আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যাই তেখেতক আদৰণি জনোৱা মুহূৰ্ত। আৰু তাৰপিছতেই তেখেতে আমাৰ আজি শ্ৰেণীকোঠাটো উন্মোচন কৰে। লগতে মাজুলীৰ সংবাদ জগতৰ কেইবাজনো সাংবাদিক এই অনুষ্ঠানত উপস্থিত থাকে আৰু আমাৰ শ্ৰেণীকোঠালৈ সকলোৱে প্ৰৱেশ কৰে। ডিজিটেল শ্ৰেণীকোঠাটো কিদৰে মোবাইলৰ সহায়ত আন এটা শ্ৰেণীৰ পৰা আমি নিয়ন্ত্ৰণ কৰোঁ, সকলোখিনি কথা আমাৰ সন্মানীয় BEO ছাৰক খুব পুংখানুপুংখভাৱে বুজাই দিয়া হয় আৰু তেখেতে
তেখেতেও এই 15 মিনিট বা 20 মিনিটৰ যিটো ডেমো আমি দেখুৱালোঁ তেখেত আপলোড হয়। লগতে আমাৰ সাংবাদিক বন্ধুসকলেও মাজুলীৰ প্ৰথমখন ডিজিটেল ক্লাছৰুম থকা বিদ্যালয়ৰ আহি গৌৰৱ অনুভৱ কৰে। তেওঁলোকৰ নিজৰ চেনেলসমূহত বাতৰি পৰিৱেশনৰ কাৰণে বাতৰি সংগ্ৰহ কৰে। প্ৰিয় দৰ্শক, আপুনি যদি এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষক হয়, আপুনি যদি এজন চৰকাৰী বিদ্যালয়ৰ শুভাকাংক্ষী হয় বা চৰকাৰী বিদ্যালয়ৰ আপুনি এজন অভিভাৱক হয়, তেন্তে চিন্তা কৰকচোন, আমাৰ দৰে আপোনালোকৰ বিদ্যালয়টো এটি ডিজিটেল ক্লাছৰুম নিৰ্মাণ কৰা। চকুৰ সন্মুখতে কিমানবোৰ চৰকাৰী বিদ্যালয় শেষ হৈ গৈছে, বন্ধ হৈ গৈছে আমি দেখিছোঁ। গতিকে আমি কেৱল চৰকাৰক দোষাৰোপ কৰি থাকিলে নহ'ব, আমি নিজা প্ৰচেষ্টাটো অব্যাহত ৰাখিব লাগিব। চৰকাৰী বিদ্যালয়সমূহক পুনৰ সেই আগৰ অৱস্থালৈ বা ঘূৰাই অনাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট ভূমিকা আছে। শিক্ষক সমাজ, অভিভাৱকসকল লগতে সকলো সচেতন ৰাইজৰ এই ক্ষেত্ৰত কৰণীয় আছে। গতিকে সকলোলৈকে ধন্যবাদ জনাই মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি এই ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ কিছুমান যোগাত্মক ইতিবাচক খবৰ মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।